মোৰ সমষ্টিৰ মোৰ শ্ৰদ্ধাৰ ৰাইজক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সমৰ্থন এইবাৰো পাবলৈ সক্ষম হ'লোঁ আৰু ৰাইজৰ কাম কৰিবলৈ মন আছে। চৰকাৰে বাধা দিয়ে, তথাপিতো যোৱা সময়ছোৱাত তুমুল প্ৰত্যাহ্বান। ৰাইজে বুজি পাইছে বিৰোধী দলক কেনেকুৱা এটা চেপা দিয়ে। শাসকীয় দলে যোৱা সময়ছোৱাত চেপা দিছে আমাক, তথাপিতো ৰাইজে গণতন্ত্ৰত বিশ্বাস কৰিছে আৰু বিভিন্ন প্ৰলোভন থকা স্বত্বেও প্ৰলোভনৰ নেওচি মোক সমৰ্থন কৰিছে। মই বিৰোধী দলৰ এজন বিধায়ক, পুনৰবাৰ বিৰোধী দলকে নিৰ্বাচিত কৰাৰ বাবে নাজিৰাবাসী ৰাইজৰ প্ৰতি মই চিৰকৃতজ্ঞ। এনেকুৱা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছিলে আগতে? প্ৰতিদ্বন্দ্বিতা হ'ব বুলি গম পাইছিলোঁৱে, কাৰণ মই হাৰিম বুলি বিভিন্ন নেতাসকলে কৈ আছিল। মানে বিভিন্ন মোৰ বন্ধুসকলে মোক কৈছিল, বিপক্ষৰ নেতাসকলেও মোক খবৰ পঠাইছিল যে মোৰ যদি অসুবিধা হয় মই তেওঁলোকৰ দলত জইন কৰিব পাৰোঁ। সেই গতিকে বুজিছিলোঁ যে তেওঁলোকে মোক হৰাবলৈ বহুত যত্ন কৰিব, তথাপিতো মই ৰাইজৰ ওচৰত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ। মানে চৰকাৰখনে সবকা সাথ সবকা বিকাশ ক'লেও অন্যায় কৰি আছে। আপোনালোকে জানে মোৰ নাজিৰা সমষ্টিৰ মই SOPD ৰাস্তাই মূল সমস্যা। মোৰ ৰাস্তাকেইটা মই পোৱা নাই আৰু মই ৰাস্তা ফাউণ্ডেশ্যন কৰিবলৈ যেতিয়া বিচাৰিলোঁ, যি নিয়মমতে কৰিব লাগে, তেতিয়া মন্ত্ৰী আৰু MPৰ সময় নাই বুলি প্ৰশাসনীয়ভাৱে মোক বাৰণ কৰিলে। এইটো দুৰ্ভাগ্যজনক। আৰু বিভিন্ন ধৰণৰ কাম আছে, এতিয়া খোৱাপানীৰ সমস্যা আছে, সেইখিনি কৰিব লাগিব। বিজুলী বাতিৰ সমস্যা আছে, আমাৰ শিক্ষাৰ সমস্যা আছে, স্বাস্থ্য ক্ষেত্ৰৰ সমস্যা আছে। নাজিৰা চিভিল হস্পিটেলখন 7 চনৰ পৰা হোৱা নাই, 16 কোটিমান টকা পাইছোঁ। এইবাৰ তাৰ কামটো আৰম্ভ কৰিবলৈ কাইলৈৰ পৰা মই হেঁচা প্ৰয়োগ কৰিম। মানে কি কৰিব লাগিব নাজানো আৰু চৰকাৰখনে মানে যদি বেকা আঙুলি ভাল পায়, বেকা আঙুলিয়ে কৰিব লাগিব। মই তেখেতকো অভিনন্দন জনাইছোঁ। তেখেতে তুমুল প্ৰত্যাহ্বানৰ মাজত জয়লাভ কৰাৰ বাবে আশা কৰোঁ যোৱা সময়ছোৱাত যেনেকৈ তেখেতে অসমৰ কাৰণে মাত মাতিছে, এতিয়াও বিধায়ক হিচাপে মাত মাতিব। চাওক, আমাৰ এজন মানে এটা ভোটত জিকা, এটা ভোটত হৰা। মই এতিয়া কিজানি 1000ৰ তলত আছোঁ বুলি মোৰ বিশ্বাস হৈছে। ঠিক আছে।